নমস্কাৰ বন্ধুসকল, বহুদিন পিছত আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মই আপোনালোকক দেখুৱাম যে গুৱাহাটী ইউনিভাৰ্চিটিৰ পুৰণা কুৱেশ্যন পেপাৰবিলাক কেনেকৈ ডাউনলোড কৰিব লাগে। তো ভিডিঅ'টো শেষলৈকে মোৰ লগত চাই থাকক। প্ৰথমতে আপোনালোকৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব লাগিব, আৰু মই ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি লৈছোঁ। অ'পেন হোৱাৰ পিছত আপুনি চাৰ্চ বাৰত লিখিব GUWAHATI গুৱাহাটী ইউনিভাৰ্চিটি। প্ৰিভিয়াছ আহি গৈছে, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছ। তো আপুনি অলপ তলৰ পিনে আহিব, স্ক্ৰল কৰি আহিলে ইয়াতে দেখা পাব গুৱাহাটী ইউনিভাৰ্চিটি BSc and BA ছেমিষ্টাৰ কুৱেশ্যন পেপাৰ্ছ আৰু গুৱাহাটী ইউনিভাৰ্চিটি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছ। তো আপুনি এইটোত ক্লিক কৰি চাব পাৰে। অলপ লোডিং লৈ আছে। এইটোত নালাগে। ইয়াৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে। ইয়াতে আছে অলপ BSc ফাৰ্ষ্ট ছেমিষ্টাৰ ফিজিক্স জেনেৰেল কুৱেশ্যন পেপাৰ ইন গুৱাহাটী ইউনিভাৰ্চিটি 2015। এইটোত নালাগে। ইয়াৰ ওপৰত ক্লিক কৰি দিয়ক। ইয়াৰ পৰা আপোনালোকে কুৱেশ্যন পেপাৰবিলাক ডাউনলোড কৰি ল'ব পাৰে। এইটো হৈছে আপোনাৰ বেচেলাৰ অফ চায়েন্স BSc গুৱাহাটী ইউনিভাৰ্চিটি। ইয়াতে লিখাই আছে দ্য প্ৰিভিয়াছ অল কুৱেশ্যন পেপাৰ of Bachelor of Science BSc examination conducted by Guwahati University RS plot। ইয়াতে আপুনি চাব পাৰিব এইটো প্ৰগ্ৰাম কোড, সাবজেক্ট, ইয়াৰ, সেমিষ্টাৰ নাম্বাৰ, পেপাৰ নাম্বাৰ, পেপাৰ নেম উইথ ডাউনলোড লিংক। অৰ্থাৎ আপোনাৰ যদি বেচেলাৰ অফ চায়েন্স অৰ্থাৎ চায়েন্সৰ ভূটানী মেজৰৰ যদি কুৱেশ্যন পেপাৰ লাগে, তেতিয়াহ'লে তলৰ পিনে আছে ভূটানী মেজৰ। এইটো ভূটানী মেজৰৰ কুৱেশ্যন পেপাৰ, ভূটানী মেজৰ, আৰু ছেমিষ্টাৰ হৈছে ফাৰ্ষ্ট ছেমিষ্টাৰ 2014 এইটো, আৰু ছেকেণ্ড পেপাৰটো হৈছে এইটো 2014। এনেকৈ গোটেইকেইটা আছে। আপুনি ভূটানী মেজৰৰ যদি ছেকেণ্ড ছেমিষ্টাৰৰ খোজে, তেতিয়াহ'লে এইটো ভূটানী মেজৰ 2015 ছেকেণ্ড ছেমিষ্টাৰ 2.1, এইটো 2.2, এনেকৈ গোটেইকেইটা লাগে, আপোনাৰ যি লাগে। ইয়াতে কেমিষ্ট্ৰি জেনেৰেল দিয়া আছে, কেমিষ্ট্ৰি মেজৰৰ কাৰণে দিয়া আছে, যেনেকুৱা এইটো হ'ল 2014 ইয়াৰ ছেমিষ্টাৰ 1, এইটো পেপাৰ 1.1, 1.2, আৰু তলত আছে এইটো যেনিবা ফিফ্থ ছেমিষ্টাৰৰ, ইয়াতে গোটেইকেইটা দিয়া আছে। আপোনালোকে এনেকৈ ইয়াৰ চাই ইয়াৰ পৰা যি ডাউনলোড লাগে সেইটোৱে ডাউনলোড কৰি ল'ব পাৰে। তো আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে, আৰু যদি ভিডিঅ'টো সঁচাকৈ ভাল লাগি থাকে, তেতিয়াহ'লে ভিডিঅ'টোৰ ওপৰত লাইক কৰিব, কমেণ্ট কৰিব, আৰু আপোনাৰ বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰিব। তো আজিৰ কাৰণে এইখিনিয়ে।